আৰি কিমান কা আৰি গোৰা এইটো কিমান ওজন আছে এইটো এইটো উত্তৰৰ হিম শীতল বতাহ আৰু চাৰিওদিশে ঘন কুঁৱলীৰে থকা এইটো শীতৰ ৰাতিপুৱা। শীতৰ ৰাতিপুৱা মানে চাৰিওদিশে নিৰ্জন নিৰিবিলি আৰু সুন্দৰ প্ৰকৃতি। আজি আমি শীতৰ ৰাতিপুৱা গাঁৱৰ পৰিৱেশ, শীতৰ প্ৰকোপ, মানুহৰ কৰ্মব্যস্ততাৰ ভিন্ন চিত্ৰ তুলি ধৰিম। ঋতুচক্ৰৰ হেমন্তৰ পিছতেই প্ৰকৃতিত ঘন কুঁৱলী চাদৰৰ আচলেৰে উত্তৰৰ হিম শীতল ঠাণ্ডা বতাহলৈ ধাৰাৰ বুকুলৈ নামি আহে শীতকাল। পুহ মাহৰ কুঁৱলীৰে থকা গাঁৱৰ শীতৰ ৰাতিপুৱা এক অপূৰ্ব সৌন্দৰ্যই যেন গ্ৰামীণ প্ৰকৃতিক সজাই তোলে। ঠাণ্ডা কিমান? এই বাপ দুখন কাপোৰো ল'ব পৰা নাই, এই বেয়া তলি গাইছোঁ। আগত থাকি ঠাণ্ডা কম নে বেছি? বেছি হৈছে এইবাৰ, বেছি হৈছে। এবাৰ বেছি হৈছে। এদিকে বুঢ়া মানুহ হাৰকপোৱা শীতৰ ৰাতিপুৱা গাঁৱৰ মানুহৰ ঘৰবোৰ চুনচান, নিৰ্জন আৰু নীৰৱতাৰে ভৰা। গৃহস্থৰ ঘৰ বাৰী, খেৰৰ পুঁজি, গোহালিৰ গৰু আৰু স্মৃতিৰ কোণত লাগি থকা শৈশৱৰ দিনবোৰে যেন মনত পেলাই দিয়ে এটি শীতৰ ৰাতিপুৱা। শীতৰ ৰাতিপুৱাই হাৰকপোৱা ঠাণ্ডাত জুইত তাপ লোৱাৰ অনুভূতি সঁচাই সুন্দৰ। পুহ মাহৰ শীতৰ ৰাতিপুৱা কুঁৱলী মিশ্ৰিত গ্ৰামীণ পৰিৱেশ প্ৰকৃতিয়ে মনত এক অনাবিল প্ৰশান্তি আনি দিয়ে। পুহ আৰু মাঘ এই 2 মাহ শীতকাল হ'লেও ইয়াৰ স্থায়িত্ব কিন্তু নাচেৰে। শীত মানেইতো সৰিয়হ ফুলৰ বন্যা গোটেই ঠাই জুৰি। এই সময়ত প্ৰায় অঞ্চলতে দেখা যায় সৰিয়হ ফুলৰ হালধীয়া চাদৰৰ ঢৌ। দিগন্ত বিস্তৃত কেৱল হালধীয়া আৰু হালধীয়া। এই সময়ত সৰিয়হৰ কোমল গছবোৰ যেন হালধীয়া চাদৰ পিন্ধা কোনো ৰূপহীশে সঁচাকৈ চকু জোৰাই ইয়াৰ ৰঙে ৰূপে। পুহ মাহৰ মাজভাগৰ পৰাই হাৰকপোৱা ঠাণ্ডাৰ লগতে কুঁৱলীৰ প্ৰকোপো যেন ক্ৰমান্বয়ে বাঢ়িব ধৰে। ৰ'দ দেখাই পোৱা নাযায় দিনৰ ভাগত। সূৰ্য দেৱতাই যে নিজৰ তাপ কমাই নিদিয়ে। তথাপি ঘৰৰ জীয়াৰী বোৱাৰীয়ে গৃহস্থালীৰ কাম শেষ কৰি হিম শীতল ঠাণ্ডাৰ মাজতে বহি নাথাকে গৃহস্থৰ কৰ্মীও। হাত ৰাতিপুৱাই লাগি যায় বিভিন্ন কাম কাজত। ঠাণ্ডা এইবাৰ কেনেকুৱা? এই বহুত ঠাণ্ডা, এই মানুহ ৰ'দ নেৰেয়ে। এই সময়ত নদী, খাল, বিল, ডোবা এইবোৰত পানী কমি যায় আৰু ৰাতিপুৱাৰ কুঁৱলী মিশ্ৰিত পৰিৱেশত এক অনাবিল সৌন্দৰ্য ফুটি উঠে। 6 ঋতুৰ পঞ্চমটি ঋতু হ'ল শীতকাল। এই শীতকালৰ সকলোতকৈ ডাঙৰ উৎসৱ হ'ল ভোগৰ উৎসৱ ভোগালী। পুহ মাহৰ শেষত হাৰকপোৱা ঠাণ্ডাৰ মাজতে আগমনৰ বাৰ্তা লৈ আহে ভোগৰ উৎসৱ ভোগালী। উৰুকাৰ 2-3 দিন আগৰে পৰাই গাঁৱৰ মানুহৰ কামৰ যেন অন্ত নাই। বজাৰ সামৰ পৰা ভেলাঘৰ, ভেলাপুঁজি বনোৱা আৰু কত যে কিমান কাম হিচাপ নাই। আনকি ঘৰৰ জীয়াৰী মা ভনীসকলেও উৰুকাৰ 2-এদিন আগতেই পিঠা লাড়ু বনাই আজৰি হয়। উৰুকাৰ দিনা ৰাতিপুৱাৰ পৰাই আৰম্ভ হয় মানুহৰ ঘৰে ঘৰে নানান কৰ্মব্যস্ততা আৰু বজাৰত আৰম্ভ হয় মাছ, মাংস, হাঁহ, পাৰৰ কিনাৰো প্ৰতিযোগিতা। এইটো কিমান ওজন আছে? এইটো কেজি। গধূলি ঘৰে ঘৰে আৰম্ভ হয় চুঙা পিঠা পোৰৰ পৰ্ব আৰু প্ৰস্তুতি নিয়ে ৰন্ধা বঢ়া কৰাৰো। এইদৰে পৰম আগ্ৰহেৰে সকলোৱে মিলি
উৰুকাৰ নিশা মাছে মঙহে এসাঁজ খায় আৰু বাপতি সাহোন ভোগালী বিহু উৰুকাটি মহা আনন্দৰে উদযাপন কৰে। বিহুৰ দিনা ৰাতিপুৱাই জ্বলোৱা হয় ভেলাঘৰ আৰু মাজি। মেজিত মাহ প্ৰসাদ পিঠা লাৰু আগবঢ়াই তেল চাউল দুবৰিৰে অগ্নিক পূজা কৰা হয়। পিছত মেজিত প্ৰণাম জনাই প্ৰদক্ষিণ কৰি সংযোগ কৰা হয় অগ্নিক। আমি আশা কৰোঁ মেজিৰ জুয়ে সমাজৰ পৰা অপশক্তিক নাশ কৰি মানুহৰ মাজত সুখ শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা যেন কঢ়িয়াই আনে, সেই আশাৰে নেদেখাজনৰ ওচৰত হাজাৰ বিজাৰ প্ৰাৰ্থনা।